যোগদান নকৰে তীব্ৰতৰ আন্দোলন গঢ়ি নতুন তেওঁলোকে একো হাৰ নাপাব তেওঁলোকৰ চেতনতা ভাৱটো আনিব লাগিব গতিকে আমি এইটোৱে হুকে দিব খুজিছোঁ প্ৰমোদ বড়ো চৰকাৰ আপোনালোকে এই ধৰ্মকাৰ্ড আমাৰ যিটো মানে কাৰ্যসূচী এই কাৰ্যসূচীত যদি আপোনালোকে ইয়াৰ আগত আমাক যদি কাম দেখুৱাব নিদিয়ে তেতিয়াহ'লে আমি এইটো 100% কৰিম আপোনালোকৰ অপমান বা কিবা হ'ব এইটো আমি দায়ী নহওঁ बिटिआरनि सिङाव थानाय भेन्सार फरायसालि आरो फोरोंगिरिफोरनि साख्रिखौ सरकारि खालामनो थाबैनो थांखि लायाब्ला सरकारनि हेंथायै गोख्रोङै सोमावसारनो हुमखि होदों दुलाराय बिटिसि नन प्रफेन्सियेलाइज एलपि इउपि फोरोंगिरि गौथुमा 30 बोसोरनिफ्राय बांसिन सम दानबान्था गैयालासे ममबाति महरै फरायसाफोरनो सोरां होबोनाय एबा गावखौ बावसोमनानै भेन्सार फरायसालियाव खामानि मावबोनाय फोरोंगिरिफोरा बिटिआर गोरोबथानि 6.3 दफा बायदियै बिटिआरनि सिङाव थानाय गं 842 भेन्सार फरायसालि आरो फोरोंगिरिफोरनि साख्रिखौ सरकारि खालामगोनखौ आथिखालनि बिटिआर सरकारनि सायाव मिजिंथिदों बेनिखायनो जुदि बिटिआर सरकारा थाबैनो भेन्सार फरायसालि आरो फोरोंगिरिफोरनि जेंनाखौ बोस्रांनो खोथा होआब्ला फैगौ 15 नभेम्बरनिफ्राय थाद'नाय गैयै सोमावसारनो हुमखि होदों अल बिटिसि नन प्रफेन्सियेलाइज एलपि इउपि टिचार एस'सिएशना পোনপ্ৰথমে কোকৰাঝাৰ জিলাত আমি সাহিত্য সভা ভৱন প্ৰাংগণত আজি আলোচনা এইটোৱে হ'ল যে আমাৰ চৰকাৰে প্ৰতিশ্ৰুতি দি আমাক বুঢ়া কৰিলে গতিকে বুঢ়া কৰাতকৈ এতিয়া আমাৰ মৰিব লগা সময় আহিছে আৰু ৰিটায়াৰ্ড 5 বছৰমান আছে গতিকে তেনেকুৱা ধৰণৰ 2 বছৰ 1 বছৰ কিছুমানৰ আছে বহুত শিক্ষক এতিয়া গ'ল মানে দূৰ দূৰণিৰ পৰা আহিছিল গতিকে আমি এলপি আৰু ইউপি স্কুলৰ যিটো আমাৰ অল বিটিআৰ টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আমি এটা সিদ্ধান্ত ল'লোঁ যে এনেকৈ আমি বহি থাকিলে সময় পাৰ হৈ আছে আমাক খালি আবহাৱা ভাৰি আছে প্ৰমোদ বড়ো চৰকাৰে যে হৈ আছে ক'ত ইমান দিন লাগে নেকি আপোনালোকে এপইণ্টমেণ্টটো সোনকালে লিখি পেলাই ডাইৰেক্ট দি দিয়ক না 6.3 দফাত যিহেতু আছে আপোনালোকে কাৰ্যকাৰী পিছত কৰিব আমাক এপইণ্টমেণ্টটো দিয়ক আমাক চাকৰি আমাক পইচা দিয়ক অলপমান জীয়াই থকাৰ কাৰণে কাৰণ আমি এতিয়া ভোকত মৰি আছোঁ অলৰেডি আমাৰ কোকৰাঝাৰ জিলাত এই 2 মাহ আগতে এজন শিক্ষক ঢুকাল আৰু লগতে আমাৰ চিৰাং জিলাতো 2জন মানে শিক্ষক মানে ঢুকাইছে আৰু এনেকৈ মানে কিছুমান শিক্ষক ঢুকাইছে তেওঁলোকৰ তিৰিবিলাকে মানে কাম কৰি আছে 6জন কোকৰাঝাৰ জিলাত তেওঁলোকে একোই পোৱা নাই লাঞ্ছিত বঞ্চিত অৱহেলিত কৰি আছে চৰকাৰে গতিকে বাৰে বাৰে আমি মানে আমাক প্ৰতাৰণা কৰি দি আছে গতিকে আমি এই অচিৰে এই আমাৰ তাৰিখটো দিয়া আছে অহা 15 তাৰিখত আমি পেন ডাউন কাৰ্যসূচী লৈছোঁ মানে পেন ডাউন কাৰ্যসূচী প্ৰত্যেক স্কুলৰ মানে কিবাতে হ'ব ঠিক তেনেকুৱা ধৰণৰ আৰু আমাৰ কিছুমান অহা 17 তাৰিখত জিলা উপায়ুক্তৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্মঘট আমি কৰিম তাৰপিছত 24 তাৰিখ অল বিটিআৰ সচিবালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰিম তাৰপিছত অহা 24 তাৰিখও আকৌ ইংৰাজী 24 তাৰিখৰ পিছত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব এইটো আমি সিদ্ধান্ত লৈছোঁ কাৰণ এনেকৈ মানে গৈ আছে কিবা হৈ আছে কিন্তু নিউ এডুকেশ্যন পলিচি 2022 এপ্ৰিলত কাৰ্যকাৰী হ'লে আমাৰ স্কুল কেতিয়াও নহ'ব গতিকে মই গোটেই যিমান ভেঞ্চাৰ স্কুলৰ শিক্ষক বাইদেউসকল আছে 4খন জিলাত সকলোকে মই স্পষ্ট কৰি দিছোঁ আপোনালোকে বহি থাকিলে স্কুল তালা মাৰি আৰু অফিচৰ পৰা নাম কাটি আপোনালোকে ৰিটায়াৰ হৈ যাওক যোগদান নকৰে তীব্ৰতৰ আন্দোলন গঢ়ি নতুন তেওঁলোকে একো হাৰ নাপাব তেওঁলোকৰ চেতনতা ভাৱটো আনিব লাগিব গতিকে আমি এইটোৱে হুকে দিব খুজিছোঁ প্ৰমোদ বড়ো চৰকাৰ আপোনালোকে এই ধৰ্মকাৰ্ড আমাৰ যিটো মানে কাৰ্যসূচী এই কাৰ্যসূচীত যদি আপোনালোকে ইয়াৰ আগত আমাক যদি কাম দেখুৱাব নিদিয়ে তেতিয়াহ'লে আমি এইটো 100% কৰিম আপোনালোকৰ অপমান বা কিবা হ'ব এইটো আমি দায়ী নহওঁ আপোনালোকে প্ৰতিশ্ৰুতি দিছিল আমি প্ৰতিশ্ৰুতি দিয়া নাই গতিকে এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰিম চাওক আজি বৰ দুখ আৰু পৰিতাপৰ বিষয় চৰকাৰে 2টা পৰ্যায়ত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে কিন্তু তৎসত্ত্বেও আমাৰ বহুত পুৰণা বিদ্যালয় 25-30 বছৰ ধৰি কাম কৰা বহুতো বিদ্যালয় আমি বাদ পৰি আছোঁ কাৰণ চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত কাৰণ ইস্যু ডেটৰ দহাইত আমাৰ বহুতো বিদ্যালয় আজি বাদ পৰি থাকিল গতিকে বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত
BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কেইবাবাৰো লগ ধৰিলোঁ। এখেতে কৈছে যে BTR চুক্তি মতে 6.3 দফাত যিখিনি আছে সেইমতে BTC অঞ্চলৰ বা BTR অঞ্চলত গোটেইখিনি বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব। এই হ'ব কথাটো আমি বহু দিনৰ পৰা শুনি আছোঁ। অথচ আচৰিত যেন লাগে যে নিৰ্বাচনৰ সময়ত চিফ ছাৰে আমাক কৈছিলে যে আপোনালোকৰ কামখিনি হৈ গ'ল, অকল ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি থকাৰ কাৰণে আমি এতিয়া দিব নোৱাৰোঁ, ইলেকশ্যনটো বাহিৰ হোৱাৰ লগে লগে আপোনাৰ কামখিনি হৈ যাব। আৰু আমাৰ ডিৰেক্টৰ ছাৰেও এই একে কথাখিনিয়ে কৈছিল। কিন্তু আজি ইলেকশ্যন পাৰ হোৱাৰ বহুত দিন হ'ল, কিন্তু আমাৰ বিদ্যালয়খিনি প্ৰাদেশিকীকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাণ চাৰ নথকাৰ কাৰণে এতিয়া আমি অল BTR নন প্ৰভিঞ্চিয়েলাইজড LP UP শিক্ষক সন্থাই আজি আমি বাধ্য হৈছোঁ আজি এই সাহিত্য সভা ভৱনত মিটিঙৰ জৰিয়তে কিছুমান গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম। তাৰ প্ৰথম পদক্ষেপ হিচাপে অহা সোমবাৰ 15 তাৰিখত আমি সকলো ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলে পেনডাউন কাৰ্যসূচী আমি লৈছোঁ, কৰ্মবিৰতি কাৰ্যসূচী আমি গ্ৰহণ কৰিম। তাৰপিছত 17/11/2021 তাৰিখত জিলা উপায়ুক্তৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিম। তাৰপিছত 24/11/2021 তাৰিখত BTC সচিবালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিম। এইবিলাক কৰা সত্ত্বেও যদি চৰকাৰৰ কোনো কাণচাৰ নাহে, আমাৰ প্ৰতি যদি কোনো সদিচ্ছা নাহে, তেনেহ'লে 24/11/2021 তাৰিখৰ পিছত অৰ্থনৈতিক অৱৰোধৰ নিচিনা কিছুমান জংগী আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ শিক্ষকসকল বাধ্য হ'ব। তাৰ কাৰণে দায়ী থাকিব BTC চৰকাৰ আৰু অসম চৰকাৰ। 6ষ্ঠ অনুসূচীৰ ভিতৰত BTR অঞ্চলত আছোঁ। BTR অঞ্চলৰ শৈক্ষিক পৰিৱেশ তেনেই পুতৌজনক। গতিকে এই শৈক্ষিক পৰিৱেশটো উন্নত কৰাৰ কাৰণে সৰ্বস্তৰৰ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ অতি প্ৰয়োজন। আৰু আমি যিহেতু ভুক্তভোগী হৈ আছোঁ, গতিকে আমি এতিয়াও আপোনালোকৰ জৰিয়তে BTR চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ কামখিনি কৰি দিয়ক, নহ'লে ইয়াৰ পৰিপ্ৰেক্ষিতত হ'ব লগা যিকোনো ধৰণৰ পৰিস্থিতিৰ কাৰণে BTR চৰকাৰ দায়ী হ'ব বুলি আজি সকীয়াই দিছোঁ। ধন্যবাদ। প্ৰায় আমাৰ 842খনমান আছে টোটেল। আমাৰ তাত ফিগাৰটো আছে, এই মুহূৰ্তত হয়তো কোৱাত অলপ হেৰফেৰ হ'ব পাৰে। নিয়াৰ এবাব 900 বুলি মই কৈছোঁ, মাত্ৰ এইখিনি হ'ব লাগে। আৰু ইয়াৰ ভিতৰত মই আৰু স্পষ্টভাৱে কৈছোঁ, অকল ইছ্যু ডেটৰ দহয় দি 2013 চনত যি বিদ্যালয় লৈছিল, প্ৰথম আইন যিটো বনাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী আছিল, সেই আইনৰ আওতাত পৰা Whereas 2017 যেতিয়া এমেণ্ডমেণ্ট কৰিলে, তেতিয়া ইছ্যু ডেটৰ এটা দফা লগাই দি কেইখনমান বিদ্যালয় মুষ্টিমেয় অল BTCত মাত্ৰ 15 পৰা 16খন LP UP স্কুল আছে, মানে আপাৰ প্ৰাইমাৰী বিদ্যালয় মাত্ৰ বাদ পৰি আছে। প্ৰথম আইনৰ আওতাত পৰা 2017 চক্ৰান্তমূলকভাৱে যি চুক্তি বা দফা লগাই দিলে, এই দফাৰ বিনিময়ত মাত্ৰ 15-16খন স্কুল আমি ME স্কুল বাদ পৰি আছোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি কৰজোৰে অনুৰোধ কৰিছোঁ, এইখিনি বিদ্যালয়ক আপোনাৰ চৰকাৰে যাতে অতি শীঘ্ৰে আমাৰ প্ৰাদেশিকীকৰণ কৰি আমাৰ সমস্যাখিনি সমাধান কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। থ্যাংক ইউ।